নমস্কাৰ ৰাইজ, ব্ৰহ্মপুত্ৰৰ পানী আৰু বালিৰ পৰা আপোনালোক সকলোকে মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। ৰাইজ, ৰোজা বুলি যিহেতু ঘৰতে আছিলোঁ, তো অলপ ওলাই কৰি আহিলোঁ। আহি এতিয়া ব্ৰহ্মপুত্ৰৰ পানীত আপোনালোকে দেখিছে অলপ খোজ কাঢ়ি আছোঁ। যিহেতু এইকেইদিন আমাৰ ৰোজা চলি আছে, গতিকে এইকেইদিন ক'তো ওলাই কৰি যোৱা নাই তেনেকৈ। আজি লগৰটোৰ ঘৰত আহিলোঁ, তো তাৰ ঘৰৰ পৰা ব্ৰহ্মপুত্ৰখন একেবাৰে ওচৰত, আৰু অলপ ঘূৰি পাকি আছোঁ। ইয়াত ৰাইজ মাকৈ খেতিটো ইমান এটা হিউজ লেভেলত হয়, আপোনালোকক দেখাই আছোঁ। মৰিগাঁও জিলাৰ ব্ৰহ্মপুত্ৰ যি কাষৰীয়া অঞ্চলৰ যিকেইখন গাঁও, এই গাঁওকেইখন এই মাকৈ খেতিটো এটা হিউজ লেভেলত হয়। তো অলপ পিছত মাকৈ ছিকিবৰ কাৰণে গৈ আছোঁ আৰু আপোনালোকক দেখাম। ৰাইজ, আমি আছোঁ মাকৈ মাজত। হিউজ লেভেলত খেতি হয় ইয়াত। এই খেতিবোৰ যে কৰে ৰাইজ, এইবোৰ কৰাৰ বিভিন্ন পদ্ধতি আছে। ইয়াৰ মানে যিবোৰ গুটিবিলাক, যেতিয়া গছ ৰুৱে গুটিবোৰ, এইবোৰো বহুত বাছি কিনি আনিব লাগে। বহুত কিবা কিবি ধৰণৰ গুটি আছে, বিভিন্ন ধৰণৰ। এডাল গছত যেতিয়ালৈকে এটা কণ লাগি আছে বা এটা মাকৈ লাগিছে, সেইটো মাকৈ কোৱালিটিটো খুব বেছি ভাল হয়। যদি এটাতকৈ বেছি লাগি যায়, দুটা হৈ যায়, তেতিয়াহ'লে তাৰ কোৱালিটিটো অলপ বেয়া হৈ যায়। গতিকে এইবিলাক বহুত বাছি কুচি ৰুব লাগে। তো এই ছাইডত 2000, 3000, 4000 বিঘালৈকে ইয়াত এনেকুৱা মাকৈ খেতি হয়। আৰু মই বৰ্তমান সেই খেতিৰ মাজে মাজে গৈ আছোঁ, আপোনালোকক দেখাই আছোঁ। এইবিলাক চব কণবিলাক বহুত ডাঙৰ ডাঙৰ হৈ গ'ল। এইবিলাক আকৌ ইয়াৰ পৰা উঠাই নি শুকুৱাব লাগিব, মানে কণটো ওলাব লাগিব, পেকিং হ'ব, এইবিলাক বিভিন্ন কোম্পানীত যাব। তো ৰাইজ, বহুত সময় ঠাণ্ডাত পানীত খোজ কাঢ়ি এতিয়া অলপ চৰ্দি ভাৱ হৈছে। গতিকে আৰু বেছি সময় দেৰি নকৰোঁ, আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পায়, লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো জয় অসম, জয় জুবিন দা।